গুড মৰ্ণিং এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ডাঙৰ প্ৰব্লেম হ'ল আৰু ইয়াতে মোৰ এই ৰুমৰ মানে অৱস্থা বেয়া কৰি দিছে চাওকচোন। মানে হাগা জাগা নাপায় আৰু বহুতে কৈ আছিল মোৰ বাইকখন বহুত দিন ভিডিঅ'ত দেখা নাই, তো বাইকখন বৰ্তমান আছে মোৰ বাৰু। মানে কি হ'ল, বাইকখন মই বহুত দিন চলোৱা নাছিলোঁ, বহুত দিনৰ মূৰত ওলাইছোঁ আজি গাড়ীখন। প্ৰব্লেমটো হ'ল কি, মানে গাড়ীখন ষ্টাৰ্ট নহয়। আৰু ইয়াত যদি অন কৰি দিওঁ এনেকৈ থাকে, মানে বেটাৰী পুৰা ল' হৈ গৈছে। তো আপোনালোকে গম পাই মই ঝাৰখণ্ডত গৈছিলোঁ, তো তাৰ পৰা আহি পেলাই চালোঁ গাড়ীখন মানে নচলে একো। এই বেটাৰী চাওক, কাম নোহোৱা হৈ গৈছে পুৰাটোৰ। তো বেটাৰীটোৰ কামেই নাই একো, ড্ৰাই বেটাৰী হয়তো। তো এইটো চেঞ্জে কৰিব লাগিব, উপায় নাই আৰু। এই বেটাৰীটো লৈ ওলাই আহিলোঁ দোকানৰ ফালে, সেইটো চেঞ্জ কৰি ল'ব লাগিব এতিয়া। আৰু দোকান আহি পেলাই আগতে মোৰ এক চাইডৰ বেটাৰী আছিল, এতিয়া বেটাৰীটো অলপমান বেলেগ ল'ম বুলি ভাবিছোঁ মই। আৰু এইবাৰ মই লগাম এমাৰন প্ৰ' ৰাইডাৰ। আগতে এক চাইড আছিল, এইবাৰ এমাৰন লগাইছোঁ আৰু। বেটাৰী লৈ আহিলোঁ আৰু এতিয়া ফিটিং কৰোঁ। বাপৰে, মোটামুটি 2 মাহৰ মূৰত ষ্টাৰ্ট হৈছে আজি। ঝাৰখণ্ডৰ পৰা লাগাই নিছিলোঁ আমি। যি মানে বেটাৰী বহুত মানে ইঞ্জিন এটা ডাঙৰ ঘামে ধুৱে পেলাইছে, কিন্তু গাড়ীখন ষ্টাৰ্ট হৈছে, বহুত শান্তি পাইছোঁ মনটোত। তো বহুত দিনৰ মূৰত যি চলিব। আৰু কিবা কিবি কাম কৰিব লগা আছে মোৰ। চেন টেনো গৈছে, এইখানটো কৰি ল'ম মানে দোকান আহে পালোঁ দিয়ক, কিনি ল'লোঁ চেন। সেইটো ৰিক্সা দাম এই 1900 টকা দিয়ক মোটামুটি। গাড়ীখন ভাল কৰিলোঁ আৰু গাড়ীখনত মোটামুটি প্ৰায় পৰিল 5000 মান টকা পৰিল। ভাল চোনাই বস্তু মোৰ এটা। এতিয়া ৰ'দ আছিল আৰু আহি গ'ল বৰষুণ। ভাবছিলোঁ গাড়ীখন একবাৰ টেষ্ট ড্ৰাইভ দিম, মাত দিলাক বৰষুণ। বন্ধু জ্বালা পাইছোঁ দেই আৰু গাইজ, কি ক'ম আৰু। চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে কি, গাড়ীখনত তেল নাছিল। মই সেনেকৈ টেষ্ট ড্ৰাইভ দিব লৈছোঁ, এতিয়া তাতে গাড়ীখন পৰি আছে ইয়াতে আৰু মই পৰিছোঁ ইয়াতে পেণ্ডেলৰ চকত। আৰু এইফালে হাৰা আহি আছে, আৰু এইফালে আহিছে তেল লৈ পেলাই। অ' ভাই ধন্যবাদ। হা, তেল আনছোঁ। গাড়ীখনত তেল আছে নে চাই নাজানো। চকত এখন বঢ়িয়া ফেমাছ দোকান আছে, সেইখন হৈছে আমাৰ আতিৰ দোকান। তো আছা ভালে আতি? কেনে খবৰ তোৰ? এই আতিৰ এই দোকানখনৰ আৰু এই জেগাখিনিৰ মানে বহুত ডাঙৰ কথা আছে দিয়ক। এই প্ৰকৃতি, এই আতিৰ এই গছ গছনিৰ মাজত কি সম্পৰ্ক আছে, মই যদি ধুনীয়াকৈ আপোনালোকক জনাব লাগে, তেতিয়াহ'লে মই আপোনালোকৰ মাজত এটা জীৱনটোত মানে বহুত কিবা কিবি কাহানী আছে। মই এটা ডিটেইলছত বঢ়িয়াকৈ ভিডিঅ' এটা বনাম, সেইটোত মানে গোটেইখিনি বস্তু আটাৰ চাব পাৰিব নাকি? মই ধুনীয়াকৈ ক'ম, শিক্ষা লাইনৰ ক'ম, মোৰ পঢ়াৰ পৰা একদম কলেজ লাইফ, আৰু এতিয়া বৰ্তমান কালি চিম্পুল লিভিং হাইথিং কৰিলে। আৰু মেণ্ডেলাৰ আতি বুলি ক'লে চবে গমেই পায় নাই। আৰু বাকী গাড়ী পুৰা গুলি কৰি আনিছোঁ, কাৰণ ৰাইড ষ্টাৰ্ট হ'ব আমাৰ বেছি দিন নাই আৰু। তো সেইকাৰণে গাড়ীখন পুৰা মজবুত কৰি লৈছোঁ। আৰু এখন বাইক মই যদি বিশ্বাস কৰে, হাইৱেত মোটামুটি 155 থৈছোঁ। এই বাইকখন যেতিয়া মই ফাৰ্ষ্ট টাইম কিনিছিলোঁ, তো হাইৱেত মই নলবাৰীৰ পৰা বৰমা গৈছিলোঁ, আৰু বৰমা যাওঁতে 155 উঠাইছিলোঁ এই বাইকখন। মই গাঁৱৰ ৰাস্তাটো সৰু কাৰণে বেছি স্পীড চলোৱা নাই। মানে এইখন গাড়ী যদি আপুনি 4 নম্বৰ গিয়াৰমানতে, এইখন গাড়ী যদি ভালকৈ চলায় মোটামুটি 4 নম্বৰ গিয়াৰত 120 ক্ৰছ কৰি যায় এইখন। টোটেল 6টা গিয়াৰ আছে, তো 6 নম্বৰ গিয়াৰ লগালে আপোনাক 150 এনে উঠিছে। তো বাইকখন কৰি আনিলোঁ, তো এটা টেষ্ট ড্ৰাইভ কৰিলোঁ।